নমস্কাৰ বন্ধুসকল, আজি দেখুৱাম মোৰ হাঁহৰ পোৱালিক কি বৰ্তমান কেনেধৰণৰ কি দানা দি আছোঁ অলপ কম খৰচত। এয়া চাওক, গডৰেজ কোম্পানীৰ ষ্টাৰ্টাৰ হয়। ইয়াৰ লগত চাপৰ এয়া ৰাইচ পলিচ আছে, মিক্স কৰি দি থকা হৈছে বৰ্তমান। অলপমান কম খৰচত কৰিব পাৰি, যিহেতু পোৱালিবিলাক অলপ ডাঙৰ হৈছে। আটাইকেইটা লৈ পেলাই মিক্স কৰি দিলে ভালদৰে বঢ়িয়াকৈ খাওঁ। এইটো গডৰেজ হাঁহে যিহেতু দানা বেছিকৈ খায়, অলপ অকল ষ্টাৰ্টাৰ কিনা দানাৰ ওপৰত ডিপেণ্ড কৰিলে খৰচটো বেছি হৈ যাব, গতিকে অলপ মিলাই পেলাই খাওক। চাপৰ পানীৰ লগত মিক্স কৰিব লাগিব। ভালদৰে মিক্স কৰি ল'ব। চব কেনেদৰে খাদ্যৰ বাবে হুলস্থুল কৰি আছে। এনেদৰে অলপ নৰম কোমল কৰি ল'লে ভাল। চব খাদ্যৰ বাবে পুৰা হুলস্থুল কৰি আছে। বাহিৰত দি থকা হৈছে, গতিকে ফিডাৰৰ ব্যৱহাৰ কৰা নাই, এনেই ডাইৰেক্ট সপ্তাহত আপোনালোকে 3 দিন মাল্টিভিটামিন ইউজ কৰিব পাৰে, ভিমাৰেল দিব পাৰে। মই বৰ্তমান ভিমাৰেল দি আছোঁ, আজি দিয়া নাই, অহাকালিলৈ দিব লাগিব। চব সুন্দৰকৈ দানা খাইছে। আজি পোৱালিবিলাক প্ৰায় এমাহ এদিন হ'ল। গ্ৰোথটো চাওক আপোনালোকে, গ্ৰোথটো মোটামুটি ঠিকেই আছে। সুন্দৰকৈ দানা খাই আছে। এইবোৰ চব লোকেল হাঁহ হয়, কোনো ধৰণৰ কেম্বেল বা পেকিং নাই, চব লোকেল।
এইবোৰ চব ইহঁতে প্ৰায় এতিয়া পানীত খেলা আৰম্ভ কৰিছে আৰু পাখিবিলাক ইমান ভালকৈ অহা নাই যদিও ঠিকেই আছে। গতিকে বন্ধুসকল আজি ইমানতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটোত যিহেতু নতুন পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকৈ লাহে লাহে ভিডিঅ'বিলাক বনাবৰ কাৰণে ইনস্পিৰেশ্যন পাওঁ অলপ। গতিকে আজি ইমানতে।